কবিতাৰ শিৰোনাম মই কিশোৰে কৈছোঁ। মোৰ জীৱন হাঁহিৰ জীৱন, নাই মোৰ কোনো দুখ, কোনো কষ্ট, কোনো হিংসা, কুচুত কপটতা। মোৰ জীৱন হাঁহিৰ জীৱন। ৱাহ জীৱন, কি উপহাৰ দিলা মোক। দুখ মোৰো আছিল জীৱন, ময়ো কান্দো পোৱা নোপোৱাৰ দুখত, আৱেগত। কোনেও নেদেখাকৈয়ে মুচো মোৰ দুচকুৰ অশ্ৰু। মোৰো হেঁপাহ আছিল আকাশত উৰি ফুৰা সৌ চৰাইবোৰৰ দৰেই এবুকু বতাহ লৈ জীৱন গঢ়াৰ হেঁপাহ। কিয় এনে কৰিলা জীৱন? সেইবাবেতো বিশ্বাস নহয় কেতিয়াবা ভগৱানকো। হিংসা কৰে তেওঁ, জ্বলে তেওঁ। কাৰোবাৰ ওঠত ডালিম কুটিৰ দৰে হাঁহি বিৰিঙিলে তেওঁৰ যেন সহ্য নহয়। বহুত চেষ্টা কৰিলোঁ জীৱন, তোমাৰ সৈতে উমলি থাকিবলৈ, হাঁহি বিলাবলৈ। মাথো এটাই জানো, হাঁহিয়ে যে কেৱল দুখেই নহয়, জীৱনৰ কাঁইটবোৰো হেনো গুচাই পেলাব জানে। আৰু জানো জীৱনে শেষত সকলোকেই দিয়ে জীয়াই থকাৰ দুৰ্বাৰ হেঁপাহবোৰ। মোৰো আছিল হেঁপাহ তোমালৈ জীৱন, মোৰ ক'ত ভুল হৈ গ'ল নাজানো। ক'ত কমি থাকি গ'ল মোৰ তোমাক সজাবলৈ, সেয়াও মই নাজানো জীৱন। মাথো জানো তুমি যে মোক দিলা জীৱনৰ বিপৰীতে এটি উপহাৰ, মৃত্যুদণ্ড।